আজি আমাৰ নামঘৰত বৰসভা আছিল। পুৰুষে ৰাতিপুৱা গা মূৰ ধুই ধুনীয়াকৈ চাদৰ মেখেলাযোৰ পিন্ধি ল'লোঁ আৰু লৈ ল'লোঁ গামোচাখন। আহি নামঘৰ পাই গ'লোহি আৰু নামঘৰত ইমানেই মানুহ হৈছিলে, মানে আলহী বহুত বেছি হৈছিলে। সেয়েহে আমি বহিলোহি বাহিৰত আৰু ভিতৰত দিহানাম পৰিৱেশন হৈ আছে ধুনীয়াকৈ। এইফালে প্ৰসাদ খাবলৈ ৰেডি হৈ গ'ল, যিহেতু আমি গাঁৱৰ মানুহখিনি বাহিৰৰ ফিল্ডতে এনেদৰে বহিলোঁ, ভিতৰত যিহেতু আলহীখিনিক বহোৱা হৈছে। আৰু এইফালে ৰাতি ষ্টাৰ্ট হৈ গ'ল ভাওনাৰ বাবে মেকআপ। আমাৰ খুৰাৰ ছোৱালী অদিতি লৈছিলে, এইফালে পেহী ল'ৰা কাশ্যপ মুনি লৈছিলে আৰু ভাওনা প্ৰায় ষ্টাৰ্ট হ'বই হ'ল। গোটেইখিনিকে ৰেডি কৰিছে, চাওকচোন সৰু সৰু ল'ৰা ছোৱালী ভাওনা কিমান যে ধুনীয়া লাগিছিলে নহয় গোটেইখিনিকে। আই মেকআপ কৰি আছে। ভাওনাখনত আচলতে মেকআপটো যেতিয়া ধুনীয়া হয় তেতিয়াহ'লে দেখিবলৈও ভাল লাগে, নহয়নে? সকলোকে খুব ধুনীয়া লাগিছিলে আৰু সকলোৱে বহুত ধুনীয়াকৈ প্ৰৱেশ কৰিছিলে আৰু লগতে বচনো খুব ধুনীয়া হৈছিলে। আৰু এইখিনি আছিলে আজিৰ ভিডিঅ'টো। আজিলৈ আহোঁ, বাই বাই।